Hello guys, পুনৰ এটা নতুন ভিডিঅ'লৈ মই মতলব নাই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। নিশ্চয় সকলোৱে ভালে আছে, আমাৰো ভাল। প্ৰথমতে মোৰ সাবস্ক্ৰাইবাৰ সকলক দিলছে ডাঙৰ ধন্যবাদ জনাইছো। আমাৰ চেনেলটোত অতি কম সময়তে 1000 জন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে, সেই কাৰণে সাবস্ক্ৰাইবাৰ সকলক দিলছে একদম ডাঙৰ ধন্যবাদ জনাইছো। এনেদৰে আমাক আগলৈ এনে নতুন ভিডিঅ' বনাবলৈ সহায় সহযোগ আগবঢ়াই যাব আৰু লগতে আশীৰ্বাদো কৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহলে আৰম্ভ কৰো আজি আমাৰ ভিডিঅ'টো মতলব নাই। আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আগতে আমি আপোনালোকক যিকেইটা ভিডিঅ' দিলো তাত যিটো সোৱাদ পাইছিলে এইটো সম্পূৰ্ণ বেলেগ সোৱাদ পাব। আজি মানে অলপ খেদা খেদি কৰিম, কাক খেদাও, কেনেকে খেদাও, ক'ত খেদাওগে আপোনালোকে জানিবলৈ হলে আমাৰ ভিডিঅ'টো একদম শেষলৈকে অকণো স্কিপ নকৰাকে চাই থাকক। হেল্ল' গাইজ, আজি যিটো বস্তু খেদাম সেই বস্তুটোৰ কথা এতিয়া কৈ নিদিওঁ, নহলে আপোনালোকে শেষলৈকে চাই নাথাকিব। সেই বস্তুটো খেদাবলৈ এটা মানুহ আহিছে। कौन है ये लोग, कहाँ से आते हैं? লাজ লাগে নহয়, বহুত লাজ। আজি যিটো বস্তু খেদাম সেই বস্তুটো খেদাবলৈ এটা আমি সঁজুলি তৈয়াৰ কৰিছো। সঁজুলিটো কিছুসকলে জানে, আমি সঁজুলিটো কেনেদৰে বনাও, কেনেকে বনাও, কিদৰে বনাও সেইটো আপোনালোকে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। সঁজুলিটো তৈয়াৰ কৰিবলৈ হলে প্ৰথমতে আমাক এনেকুৱা বটল এটা লাগিব, যিকোনো বটল হলেও হ'ব। আৰু ইয়াত ভৰাবলৈ এনেকুৱা সৰু সৰু শিলগুটি যিটো ইয়াত সোমাই যায়, এনেকে ভৰাই ল'ব লাগিব। এনেকে সৰু সৰু শিলগুটি ভৰাব লাগিব। বেছি কষ্ট নাইতো বনাবলৈ, কিন্তু মই এইটো বস্তুৰ দ্বাৰা যে সেই বস্তুটো পলোৱা দেখিছো, কিন্তু আজি সেয়া ট্ৰাই কৰি চাম। আপোনালোকক চাই থাকিব কেনেকে পলায়। মুঠতে এই চাউণ্ডটো দৰকাৰ। ওলাই চাগে আৰু বটলা আহিছে বুলি ভাবিব। আজি তাকে গৈ চাওঁ, খেদাই চাওঁ বস্তুটো যায় নাযায়, শেষলৈকে চাই থাকক। দেন লেটছ গো দা মিছন। अभी मजा आएगा ना। Run.哎呦我的妈！哎呦我的妈！ 有人。 দেখিলে না কেনেকে গৰু খেদালো। এই খেদোৱা বস্তুটো এইটোৱে, আৰু খেদাই আছো। আপোনালোকে শেষলৈকে চাই থাকক, মতলব নাই। গাইজ নেক্সট মিছনত আকৌ আহি গলো, চাই থাকক এইকেইটা যায় নে নাযায়। কিন্তু দেখোতে নাযাব নিচিনা লাগিছে, তথাপিও ট্ৰাই কৰি চাওঁ। Oh, no. ডাইৰেক্ট প্ৰমাণ পালে ন, প্ৰুফ জেগাত দি দিছো। সঁজুলি এইটো একদম মতলব নাই, ঘৰতে নিৰ্মাণ কৰিব পাৰিব। ডাইৰেক্ট গৰু জেগাৰ পৰা একদম 9, 10, 11 হৈ গল। আজি ৰাস্তা ক্লিন কৰি দিম। Run. Run.
গাইজ আমি এতিয়া আহি আমাৰ ফিল্ড পালোহি একদম ৰাস্তাত গৰু ক্লিয়াৰ কৰি থৈ আহিলো এতিয়া এইখিনি গৰু আমাৰ সঁজুলিটোৱে কাম কৰে নে নকৰে আপুনি চাই থাকক Run. মিছন সাকসেসফুল দেখিলে নে একদম গৰু খেদা মিছন একদম তামাম সাকসেসফুল মতলব নাই হেল্ল' গাইজ আজি ভিডিঅ'টো অলপ জমনি হ'ব পাৰে আপোনালোকে হাঁহিব পাৰে আমিও হাঁহিছো বাৰু কিন্তু এটা আজি এইটো একদম চিৰিয়াছ বিষয় কাৰণ আমাৰ পকা আলিৰ যোনটোত আলিটোত ঢেৰ গৰু ৰখি থাকে সেই গৰুবোৰ কাৰণে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে কাৰোবাৰ মানে গৰু গাড়ী আগভেটা দি দিয়ে গৰু ৰাস্তা ডাঙৰ মানে ৰাস্তা আধাটো গৰুৱে লৈ থৈ দিয়ে আমি যেনেকে স্পীড ব্ৰেকাৰ ৰখিবগে লাগে ব্ৰেক মাৰিব লাগে তেনেকুৱা কাৰণতে সেনেকুৱা আলিত আমি গৰুখিনিৰ কাৰণে ব্ৰেক মাৰিব লাগে মানে এটা স্পীড ব্ৰেকাৰ নিচিনা ক'লেও নহ'ব মানে এতিয়া ৰাস্তা পদূলি এতিয়া এইটো টাইমত গোটেই গৰুৱে ভৰপূৰ হৈ আছে না এক্সিডেণ্টবোৰ গৰুৰ কাৰণে হয় সেইকাৰণে ক'ৰবাত কেনেবাকৈ যদি আপোনালোকে বিপদত পৰে গৰুৱে যদি দিগদাৰ লগায় গাড়ী যদি আগভেটা কৰি দিয়ে তেনেহ'লে এইটো সঁজুলি আপোনালোকে ইউজ কৰিব পাৰে আৰু এবাৰ ইউজ কৰি চাবচোন গৰুবোৰ যায় নে নাযায় যদি যায় এইটো সঁজুলি ইউজ কৰি গৰুবোৰ পলায় তেনেহ'লে আমালৈ একদম এটা কমেণ্ট পঠিয়াই দিব গ'ল বুলি এইখিনিতে কওঁ যে গৰু আৰু ছাগলী থকা সকলো গৰাকীলৈও কৈছো যে তেওঁলোকৰ গৰু বা ছাগলী হওক তেওঁলোকে সেই গাড়ী অহা যোৱা কৰা আলিলৈ মেলি নিদিবলৈ তেওঁলোকক আহ্বান জনালো কাৰণ আপুনিও দুৰ্ঘটনা নিবিচাৰে ময়ো দুৰ্ঘটনা নিবিচাৰো এই গৰু ছাগলীৰ কাৰণে কিন্তু এই অতীজৰ পৰা এতিয়ালৈকে কিন্তু বহুত দুৰ্ঘটনা হৈ গৈছে সেইকাৰণে এতিয়া আমি সাৱধান হোৱা উচিত সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান নিজৰ পথাৰ বা গাঁৱৰ ফিল্ডত আপোনালোকে মেলি দিয়ক আলি পদূলিলৈ যাবলৈ নিদিব আৰু গৰুৰ পৰা বাচি থাকক আমাৰ এই সঁজুলিটো ব্যৱহাৰ কৰক আপুনি ব্যৱহাৰ কৰক মই ব্যৱহাৰ কৰোঁ আৰু আপোনাৰ মোৰ দৰে আন কেইবাজনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেওঁলোকেও গৰুৰ পৰা বাচি থাকে আৰু জনসেৱাৰ্থে প্ৰচাৰিত টিং টিং টিটিং মতলব নাই তেনেহ'লে আজিলৈ ইমানতে আমাৰ ভিডিঅ'টো সমাপ্তি কৰিলোঁ কেনেকুৱা পালে কি পালে সকলো জনাব ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা ঘণ্টি বটনটো একদম দবাই দিব মতলব নাই আকৌ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত বাই বাই